आपकी जानकारी के लिए रखना चाहता हूं। माननीय प्रधानमंत्री जी ने केंद्र सरकार के सभी कर्मचारियों के लिए 8th सेंट्रल पे कमीशन को मंजूरी दे दी। गुड मर्निंग, स्वागतम জানাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ। আশা কৰোঁ সকলো ভালে আছে আৰু কেইবাদিনৰ মূৰত আপোনালোকৰ ওচৰলৈ ভিডিঅ' আগবঢ়াইছোঁ। তেনেকৈ মই ভিডিঅ' দিয়াই নাই আৰু তেনেকুৱা কোনো বিষয়ে নাছিলে। তাৰপিছতে সকলোৰে এটাই কমেণ্ট এতিয়াও ফেমাছ যিমানকেইটা ছ'চিয়েল ছাইট আছে গোটেইকেইটাতে অকল এটাই কমেণ্ট কৰিছে, দাদা কাট অফ লিষ্ট কেতিয়াকৈ মাৰিব, ৰিজাল্ট কেতিয়াকৈ দিব, নটিফিকেশ্যন কেতিয়াকৈ আহিব। আৰু এতিয়া মানে অকল এটাই অভ্যাস হৈ গৈছে মোৰো যে শুই উঠিয়ে SLPRB যি ৱেবছাইট আছে ৱেবছাইটটো চাওঁ, কিবা নটিফিকেশ্যন আহিছে নেকি, কিবা আপডেট আহিছে নেকি। প্ৰায় দিনটোত হয়তো মই 10-12 মান চাওঁ, কিন্তু কোনো এতিয়ালৈকে অহা নাই। যেতিয়াই হাতত মোবাইলটো লওঁ তেতিয়াই চাওঁ। আৰু হয়তো চাগে আপোনালোকৰো এইটোৱে ৱেইট কৰি আছে যে কেতিয়াকৈ মানে ৱেবছাইটত এইটো নটিফিকেশ্যন আহে আৰু কিয় অহা নাই, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু কেইদিনমান আগত CM ছাৰে ক'লে যে ফেব্ৰুৱাৰী লাষ্টত আপোনালোকৰ ABUBৰ যি এক্সাম আছে এক্সাম হ'ব। তো ফেব্ৰুৱাৰী লাষ্টত যদি এক্সাম হয় তেতিয়াহ'লে ইমান দেৰি মাৰিব লাগিছিলে। আকৌ CM ছাৰে কেতিয়াবা মাৰ্চত হয়গৈ, কেতিয়াবা ফেব্ৰুৱাৰীত হয়, কোনো কথাই ঠিকনা নাই। তাৰ মাজতে এটা ভাল খবৰ মানে কি, যিসকল চাকৰি কৰি আছে বা যিসকলে চাকৰি পালে বা আমাৰ কাৰণে আছে, যোৱাকালিৰ পৰা এটা খুব ধামাকা চলি আছে যে আমাৰ যি 8 পে কমিশ্যন আছে, 8 পে কমিশ্যন তোমাৰ এপ্ৰুভেল দিছে তোমাৰ কেন্দ্ৰীয় কেবিনেটে। আৰু তাৰ কাৰণে গোটেই ইউটিউবটোত অকল সেইটো কথাই আলোচনা কৰি আছে। আৰু ভাবিলোঁ মই আপোনালোকৰ কাৰণে ময়ো শ্বেয়াৰ কৰোঁ, যদি আপোনালোকে চিলেকশ্যন হয় ABUB হওক বা যিহতে যি নহওক লাগিলে আহিবলগীয়া ADRE হওক বা DME হওক, আপোনালোকৰো এইটো খুব সুবিধা মানে পাব বা লাভ কৰিব। চ' এটা ভাল খবৰ মানে কি আমাৰ কাৰণে, আৰু যিসকলে অলৰেডি চাকৰি পালে তেওঁলোকেতো কোনো কথা নাই, কিন্তু আপোনালোকেও ভাল হ'ব, আমাৰ সমভাগী হ'ব যদি আপোনালোকে ইয়াত চিলেকশ্যন হয়। তাৰ কাৰণে আপোনালোকৰ প্ৰস্তুতি খুব ভালকৈ কৰি ৰাখক। আৰু আজি ABUBৰ কাট অফ লিষ্ট আজি নাই মই, কাইলৈ নাই মই, পৰহিলৈ মাৰিব। তেতিয়া কিন্তু যিসকলে পাম বুলি ভাবিছে, যদি অকল ভাবিছিলে তেতিয়াহ'লে আপোনালোকে নহ'ব, কিন্তু এতিয়া অলপ বেছি কষ্ট কৰিব লাগিব। কাৰণ কেলৈ আজি সকলোৱে জানে ছ'চিয়েল মিডিয়া ইমানে বিষয়বিলাক উত্থাপন কৰি দিয়া হয় যে তাত লাভালাভ কি হ'ব। তেনে ক্ষেত্ৰত মানে কি এতিয়া যিকোনো এটা এক্সাম খুব টাফ হ'ব। টাফ হ'বলৈ হ'লে আপোনালোকে খুব কষ্ট কৰিব লাগিব। এতিয়া বহুতৰে মানে ৰানিঙত বা ফিজিকেল টেষ্টত মাৰ্কছ কম পালে, মাৰ্কছ কম পোৱাৰ কাৰণে তেওঁলোকৰ এতিয়া দুধুমুধু হৈছে, নাম আহিব নাহে, আহিব নাহে। তো কিছুমানে কয় মোৰ দাদা বহুত দুখীয়া ঘৰ ল'ৰা, বহুত মানে ঘৰত কোনো মা দেউতা নাই, মই চাকৰিটো পালে ভাল আছিলে, আমুক আছে তামুক আছিলে। কিন্তু আপোনালোকে কষ্ট কৰিব লাগিব এতিয়া যদি আপোনালোকে যদি মাৰ্কছ যদি কমটি পাইছে, কমটি মাৰ্কছ পোৱা হ'লেও এতিয়া আপোনালোকে ৰিটেনত কিন্তু বহুত বেছি মাৰ্কছ পাব লাগিব। কাৰণ কেলৈ সিফালেও আকৌ বেছি পৰিছে। আপোনাৰ লগত 5জনকৈ প্ৰতিদ্বন্দ্বী থাকিব। সেই 5জন প্ৰতিদ্বন্দ্বী কোন কেনেকুৱা ক'ব পৰা নাযায়। হয়তো কাৰোবাৰ ফিজিকেলত মাৰ্কছ বেছি আছে, ফিজিকেলৰ মাৰ্কছ বেছি হোৱাৰ কাৰণে মানে ৰিটেনত কম পালেও তেওঁলোকৰ হৈ যাব। কিন্তু কিছুমানৰ ফিজিকেলত যদি কম মাৰ্কছ পাইছে তেতিয়াহ'লে আপোনালোকে ৰিটেনত বহুত বেছি পাব লাগিব, তেতিয়াহে আপোনালোকৰ ফাইনেল লিষ্টত নাম আহিব। আৰু আমাৰ মানে কি হৈছে, আজিৰ তাৰিখত আমি যিটো দৰমহা পাই আছোঁ, আৰু মানে প্ৰথম কথা হ'ল দৰমহাটো যিকোনো চাকৰিতে পাব, সেইটো সঁচা কথা। কিন্তু আমাৰ দৰমহাৰ পৰা আমাৰ ঘৰখন চলি আছে, মোৰ পৰিয়ালটো চলি আছে। সেইকাৰণে মানে কি হয়, মোৰ দায়িত্ব আৰু কৰ্তব্য যিয়ে নাথাক লাগিলে মই সেইখিনি কৰিব লাগিব। তাৰ উপৰিও মোৰ ফেমিলিটো চাব লাগিব, মোৰ মানে ল'ৰা ছোৱালী চাব লাগিব। তেতিয়াহে মই মানে দুয়োটা ক্ষেত্ৰতে মই আগবাঢ়ি যাব লাগিব। সেইকাৰণে মানে কি আমাক চৰকাৰে যিটো প্ৰাপ্য দিয়ে, দৰমহা দিয়ে, সেই দৰমহাটো আমাক লাগিব। তাৰ যদি বেছি হয় তেতিয়াহ'লে আমি আৰু ভাল কাম কৰিব পাৰিম বা আমাক আৰু ভাল কিবা এটা কৰিবলৈ সুবিধা হ'ব। সেইকাৰণে মানে কি হৈছে, প্ৰথমতে আপোনালোকে ABUB যিহতে যোগদান নকৰক কিয়, SI হওক বা DME হওক, ADRE হওক, তো আপোনালোকে তাৰ চৰকাৰী যিটো দায়িত্ব আছে সেইটো কৰিবই। কিন্তু ওপৰত চৰকাৰে যিটো আপোনালোকক বা আমাক প্ৰাপ্য দিব, সেইটো যদি অলপ বেছি হয় তেতিয়াহ'লে আমাৰ পৰিয়ালটো অলপ চলাত অলপ বেছি সুবিধা হয়। তো সেইকাৰণে মানে কি 8 পে কমিশ্যন যেতিয়া লাগু কৰিব কেন্দ্ৰীয় চৰকাৰে, তেতিয়া ফাৰ্ষ্ট টাইম কেন্দ্ৰীয় চৰকাৰে পাব, তাৰপিছত আমাৰ ষ্টেট গভৰ্ণমেণ্টে আমাক দিব। তাৰপিছতে আমি যিটো পাই আছোঁ সেইটো অলপ বাঢ়ি যাব আৰু। তো সেইকাৰণে মানে কি হৈছে, আপোনালোকে খুব ভালকৈ প্ৰেক্টিছ কৰিব দেই। যিমানে যি নহওক লাগে ৰিটেনৰ কাৰণে আপোনালোকে খুব ভাল মাৰ্কছ লাগিবই, তেতিয়াহে আপোনালোকৰ নাম আহিব। কাৰণ কেলৈ মই এতিয়া অলপ আগতে ক'লোৱে যে আপোনালোকৰ মানে খুব টাফ হ'ব। 5জন প্ৰতিদ্বন্দ্বী যদি থাকে, 5জন প্ৰতিদ্বন্দ্বীৰ মাজত আপোনালোকৰ যদি তেনেকৈ যদি কোনোবাই যদি বেছি মাৰ্কছ পাইছে, তেওঁলোকৰ লগত কম্পেয়াৰ কৰিবলৈ আপুনি তাতকৈ অলপ বেছি পাব লাগিব, তেতিয়াহে আপোনালোকৰ নাম আহিব। আৰু অলৰেডি 18 মাৰ্চত অধিসূচনা জাৰি হ'ব বুলি CM ছাৰে যোৱাকালি কৈছে যে মানে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছদিনাখনতে চৰকাৰে মানে পঞ্চায়ত ইলেকশ্যনৰ অধিসূচনা জাৰি হ'ব। তো সেইকাৰণে মানে কি হৈছে, আপোনালোকে মাৰ্চলৈ যে মই লাষ্টত যে বহুতে কৈ আছে মাৰ্চৰ 23 তাৰিখটো আজিও কয় বহুতে যে 23 তাৰিখে ৰিটেনৰ সম্ভাৱনা পূৰ্ণ আছে বুলি কয়। গতিকে পঞ্চায়তৰ ইলেকশ্যনটো আকৌ এই ABUBৰ ৰিটেনৰ কাৰণে সিমানখিনি নাযাবগৈ নেকি, যিহেতু ফেব্ৰুৱাৰী লাষ্ট উইক বা ফাৰ্ষ্ট উইকত যদি ADRE ৰিজাল্ট দিয়ে তেতিয়াহ'লে মাৰ্চতে হয়তো আপোনালোকৰ ৰিটেন হৈ যোৱাৰ সম্ভাৱনা আছে প্ৰথম সপ্তাহত। কাৰণ কেলৈ
মোক বহুতে ইয়াৰ ক্ষেত্ৰত আকৌ কয় দাদা এক্সাম চলি আছে যদি মেট্ৰিকৰ আৰু হায়াৰ ছেকেণ্ডেৰী এক্সাম চলি থাকিব তাৰ এক্সাম হ'ব নেকি অৱশ্যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এক্সাম আপোনালোকৰ খোলা বাৰত হ'ব আৰু ABUBৰ ইণ্টাৰভিউ ৰিটেন টেষ্ট হ'ব তোমাৰ ছানডে হ'ব গতিকে ছানডে এটা দিনত 2 ঘণ্টাৰ কাৰণে কোনো অসুবিধা নহয় সেইখিনি চিষ্টেমটো কৰি ল'ব চৰকাৰে গতিকে আপোনালোকে ABUBৰ এক্সাম হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ লগত একেবাৰে নিমিলে কাৰণ কেলৈ তেওঁলোকৰ মানে সোমবাৰ বা শনিবাৰলৈকে যিকোনো এটা বাৰত হ'ব কিন্তু আপোনালোকৰ ABUB জাষ্ট অকল দেওবাৰে হ'ব গতিকে সেই দিনটোৰ 2 ঘণ্টাৰ কাৰণে চৰকাৰে কিবা এটা ব্যৱস্থা কৰি ল'ব আপোনালোকে সেইবিলাক চিন্তা নকৰিব কিন্তু সোনকালে এটা আমিও বিচাৰোঁ যে সোনকালে কাট অফ লিষ্ট মাৰক আৰু মানে এটা ধৈৰ্য সীমা হেৰাই গৈছে বুলি ক'ব লাগিব কিন্তু মই যিমান দূৰ সম্ভৱ পাওঁ চব ক্লিয়াৰ হৈ আছে জাষ্ট অকল হেং আপ কৰিবলৈ বাকী আছে গতিকে হেং আপটো কেতিয়া কৰে এতিয়া ক'ব পৰা নাযায় আৰু সেইটো ময়ো ইমান ভিতৰলৈ যাব নোৱাৰোঁ বা ময়ো ইমান ডাঙৰ অফিচাৰ নহয় যে আপোনালোকক কৈ দিম যে আমুক তাৰিখে মাৰিব বুলি হয়তো কোনো এজন ছিনিয়ৰ অফিচাৰেও ক'ব নোৱাৰিব যে আমুক দিনাখনেই কাট অফ লিষ্ট মাৰিব বুলি চ' আমি ৱেইট কৰিব লাগিব তেওঁলোকৰ সেই দিনটোলৈ যিটো দিনত আপোনালোকৰ হেং আপ কৰিব SLBIB ৱেবছাইটত যে ABUB কাট অফ লিষ্টৰ কথা কিন্তু আপোনালোকে প্ৰিপেৰেশ্যনটো খুব ভালকৈ কৰি ৰাখক আৰু যিটো মই পুনৰ কৈছোঁ 8 পে কমিশ্যনৰ যথেষ্ট দৰমহা বাঢ়িব আজিৰ তাৰিখত যিসকলে 30,000 টকা পাই আছে তেওঁলোকে হয়তো নেক্সট আপোনালোকৰ 40,000 ওচৰা-ওচৰি হ'ব তো তেনেকুৱা ক্ষেত্ৰত হ'লে আপোনালোকৰ 2026 চনত আগৰ ভিডিঅ'বিলাকত মই কৈছিলোঁ যে 20 চনত আপোনালোকে যদি এপইণ্টমেণ্ট পায় চৰকাৰী যিকোনো এটা চাকৰি তেতিয়াহ'লে আপোনালোকৰ বহুত লাভ হ'ব আৰু ফাইনেলি এই দিনটো ঘোষণা হৈ গ'ল আপোনালোকৰো মানে দৰমহা হ'ব আৰু এই কথাখিনি এইকাৰণে কৈছোঁ মানে যিসকলে 2023ত চাকৰি পালে বহুতে ঘৰ বনাইছে মাটি কিনিছে গাড়ী কিনিছে চ' আপোনালোকৰো যিমানখিনি সপোন আছে সপোনখিনি পূৰাব পাৰিব অৱশ্যে চাকৰিয়ে যে একমাত্ৰ আহিলে সেইটোও নহয় কিন্তু তথাপিতো মানে আমাৰ নিচিনা মধ্যবিত্তৰ কাৰণে চাকৰিটো বহুত ইম্পৰ্টেণ্ট চ' সকলো ভালে থাকক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৱে এজনক এটা মটিভেশ্যন হিচাপে আগবঢ়ালোঁ আপোনালোকে আৰু কমেণ্টৰ ৰিপ্লাই কি দিম মই নিজে ক'ব নোৱাৰোঁ যদি ABUB কাট অফ লিষ্টটোৰ ওপৰত চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰিব আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলো ভালে থাকক ধন্যবাদ